रुनिकाटा सरकारि गोजौ फरायसालियाव बेसेन नाङालासे साइकेल रानदों। खायसे फरायसाफ्रा साइकेल गैयिनि फरायसालिसिम फैनो हाया जायो। बेखौ नोजोर बोनानै आसाम सरकारा फरायसाफोरनो सानफ्रोमबो फरायसालियाव फैनो आरो गुन गोनां सोलोंथाय लाहोनो थाखाय फरायसाफोरनो साइकेल राननानै होदों। रुनिकाटा गोजौ फरायसालियाव थाखो 9 फरायबाय थानाय सा 353 लाइमोनफोरनो आसाम प्रज्ञान भारती स्किमनि जोहै बेसेन नाङालासे साइकेल राननानै होदों। 3 नं बियाबनि एमएलए जयन्त बसुमतारी बिथाङा। बे हाबाफारियावनो रुनिकाटा गोजौ फरायसालिनि फरायसाफोरखौ जोथोन लाग्रा বিপ্লৱ কনৱাৰ বিথাঙাবো বাহাগো লাयो। আমাৰ অসমৰ সন্মানীয় সকলৰে আদৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা অভিলাষী এটা আঁচনি অসম চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যোগেদি প্ৰত্যেকটো ক্লাছ 9ৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীসকলক চাইকেল বিতৰণ কৰা। চিৰাং জিলাত 8,000তকৈ বেছি ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলে এই চাইকেল পাবলৈ নিশ্চয় সক্ষম হ'ব। আজি মই रुनिकाटा আমাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলত 20খনকৈ চাইকেল ছাত্ৰ ছাত্ৰীসকল আজি ডেমো হিচাপে দিয়া হৈছে আৰু ইয়াত 353জন ছাত্ৰ ছাত্ৰীসকলে ক্লাছ 9ৰ ছাত্ৰসকলে চাইকেল পাবলৈ সক্ষম হ'ব। তো অসম চৰকাৰৰ সেইটো এটা আঁচনি আৰু চৰকাৰৰ সেইটো এটা এটা সপোন যে ছাত্ৰ ছাত্ৰীসকলে যাতায়াতৰ তেওঁলোকৰ ব্যৱস্থাৰ যিটো নেকি কিছুমান ছাত্ৰ ছাত্ৰীসকল আছে দূৰৰ পৰা আহিব লাগে আৰু তেওঁলোকক মা দেউতাকে দৈনন্দিন তেনেকৈ গাড়ী ভাড়া দিব নোৱাৰে, যাৰ কাৰণে কিছুমান ছাত্ৰ ছাত্ৰীসকলে স্কুলত অহাৰ তেওঁলোকৰ অলপ বাধা পৰিছিলে। সেই বাধাৰ পৰা তেওঁলোকে যাতে জ্ঞান আহৰণ কৰাত কোনো কাৰণতে বাধা হ'ব নোৱাৰে, আহা যাহাত তেওঁলোকে বাধা হ'ব নোৱাৰে, তাৰ কাৰণে ছাত্ৰ ছাত্ৰী স্কুলৰ অহাৰ সুবিধা হোৱাকৈ ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীৰ বিশেষকৈ আজি চাইকেল বিতৰণ কৰা হৈছে। ইয়াৰ দ্বাৰা সেইটোকে ভাবা হৈছে যে ছাত্ৰ ছাত্ৰীসকলে জ্ঞান আহৰণ কৰাত স্কুলতে যাতে সদায় আহিব পাৰে আৰু স্কুলত আহি কোৱালিটিৰ লগতে কোৱান্টিটিও যাতে বাঢ়ে। আৰু ইয়াৰ লগতে এটা কথা আছে যে কিছুমান ছাত্ৰ ছাত্ৰী আছে যে স্কুলত আহিবৰ কাৰণে কোনো বাহন বা তেনেকৈ গাড়ী ভাড়া দিব নোৱাৰা অৱস্থাৰ কাৰণে কিছুমানে ড্ৰপ আউট হৈ যায়। সেই ড্ৰপ আউটটো যাতে নহয়গৈ, যাতে 100% ছাত্ৰ ছাত্ৰীসকলৰ স্কুলত এটেণ্ডেঞ্চটো হয় আৰু ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰী যিটো দিয়া হ'ল তেওঁলোকেই ক্লাছ 10ত যাবগৈ, মেট্ৰিক পৰীক্ষা দিবগৈ। আৰু মেট্ৰিক পৰীক্ষাটো হ'ল আমাৰ ছাত্ৰ জীৱনত প্ৰথম এটা জখলা হয়, য'ৰ দ্বাৰা এই ছাত্ৰৰ মেধাটো আমি জুকিব পাৰোঁ। অৱশ্যে আজি নিউ এডুকেশ্যন পলিচিত মেট্ৰিক পৰীক্ষাটো নাথাকিব, তথাপিতো যে হাইস্কুল লেভেলৰ বিশেষকৈ আমাৰ 9ৰ পৰা ষ্টাৰ্ট হয়, সেই ক্লাছ 9ৰ পৰা যাতে তেওঁলোকে ভৱিষ্যত তেওঁলোকৰ যিটো নেকি লক্ষ্য উদ্দেশ্য তাত যাতে যোৱাত ক্লাছ কৰাত যাতে বাধা নপৰে, তাৰ কাৰণে অসম চৰকাৰে এই অভিলাষী এখন আঁচনি লৈছে। মই আশা ৰাখিছোঁ ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ নিশ্চয় লাভান্বিত হ'ব, গাৰ্জেনসকলৰ লাভান্বিত হ'ব। আৰু ইয়াৰ লগতে এটা মোৰ ৰিকুৱেষ্ট থাকিব যে ছাত্ৰ ছাত্ৰীসকলে এই চাইকেলটো যাতে সৎ ব্যৱহাৰ কৰে। চাইকেলটো পাইখিনি অইন জেগাত গৈ ক্লাছ কৰাত যাতে তেওঁলোকে বিৰত নাথাকে, ক্লাছবিলাক যাতে ভালকৈ কৰে, ড্ৰপ আউটটো যাতে নহয়গৈ। আৰু আমি গোটেই অসম জুৰি ছাত্ৰ ছাত্ৰীৰ যিটো এটেণ্ডেঞ্চ, ইয়াৰ লগতে তেখেতসকলৰ যিটো কোৱালিটি, সেই বস্তুটো যাতে আমি মেইনটেইন কৰিব পাৰোঁ, সেইটোৰ কাৰণে মই আহ্বান জনাইছোঁ। থেংক ইউ। ছাত্ৰ ছাত্ৰী মোৰ ইয়াত টোটেল ইনৰলমেণ্টটো হ'ল ক্লাছ 9ৰ 352 আৰু 352 চাইকেলটো আহি পাইছে। গতিকে আমি ডেমো হিচাপে আমাৰ আজি এমএলএ ছাৰক আমি নিমন্ত্ৰণ কৰি মাতিছিলোঁ ইয়াত, যাতে বস্তুটো আমি অ'পেনিং কৰোঁ, যিটো আমাৰ পৰম্পৰা হিচাপে অলপ ভাল লাগে দেখাত। তো সেইটো আমি আজি অ'পেনিং কৰিলোঁ আৰু এই অ'পেনিঙৰ পিছত কণ্টিনিউ হৈ থাকিব। আমাৰ শিক্ষকসকলক ক'ম যাতে প্ৰত্যেককে এতিয়া আমাৰ এই কাৰ্যসূচীটো ডিষ্ট্ৰিবিউশ্যন যিটো চেৰেমনি সেইটো ডিষ্ট্ৰিবিউশ্যন কৰি থাকিব।
আজি আৰু কালিৰ ভিতৰত সকলোৱে পাই যাব চাইকেলখন। ষ্টুডেণ্টসকলক কি আহ্বান জনাব তেওঁলোকে যে চাইকেল পালে ষ্টুডেণ্টসকলক কি ধৰণৰ আহ্বান জনাব আপুনি তেওঁলোকে ষ্টুডেণ্ট মানে আমাৰ বহুত দূৰৰ পৰা নিয়াৰ এবাউট আপোনাৰ 12-15 কিলোমিটাৰ দূৰৰ পৰা আমাৰ ল'ৰা ছোৱালীবিলাক আমাৰ ইয়াত আহে আৰু খুবেই মানে মানে গৰীব ঘৰৰ ল'ৰা ছোৱালী আহে। তেওঁলোকৰ এনেকৈ হয় যে মানে নিজৰ অলপ 10 টকা খৰচ কৰাৰ কাৰণে প্ৰব্লেম হৈ যায়। গতিকে সেইটো খুবেই ভাল এটা আমাৰ চৰকাৰৰ যিখন হেমন্ত বিশ্ব শৰ্মা আমাৰ ছাৰৰ যিখন চৰকাৰ সেইটো খুব ভাল মানে পদক্ষেপ লৈছে যাতে 9ৰ মানে উভয় ল'ৰা ছোৱালী উভয় মানে চাইকেলখন আজি পাবলৈ সক্ষম হৈছে। নহ'লে ইয়াৰ পূৰ্বে আমি যিখন চাইকেল বিতৰণ কৰিছোঁ তাতে কিছুমান ছোৱালীক পাইছোঁ তো ল'ৰাক পোৱা নাই, ল'ৰাক পাইছোঁ তো ছোৱালী পোৱা নাই। কিন্তু এইবেলি আমি চাইছোঁ ল'ৰা ছোৱালী উভয়ে মানে সকলোৱে চাইকেলটো পাবলৈ সক্ষম হৈছে আৰু এইটো আমাৰ চৰকাৰে এই বস্তুটো প্ৰদান কৰিছে আমাৰ স্কুলটো। আৰু ছাৰে কোৱা মতে স্কুলৰ পৰাই মানে তেওঁলোকে চাইকেল পাব, সেই উপলক্ষে আমি আমাৰ স্কুলৰ পৰাই চাইকেল বিতৰণ কৰা প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ। আৰু লগতে আমাৰ SMDCৰ প্ৰেচিডেণ্ট ছাৰ আছে, তেওঁকো দুআষাৰ বক্তব্য মই ৰাখিবলৈ অলপমান দুআষাৰ साइकेल बिलाइनायाव गोसोखौ जोबोद मोजां मोनदों। मानो होनोब्ला आसाम सरकारा जिबादि स्टेप लादों बियो खोब मोजां जादों। जे देशनि नागरिकफोरखौ जे साफा साफा मानसि बानायनो नागिरदों। मानो होनोब्ला बे ओनसोलाव बांसिन गोरिब ओनसोल दहाय गोरिब ओनसोल हिसाबै फरायसाफ्रा थांलाय फैलायाव जोबोद खस्थ' मोनो। जाय खस्थ'नि थाखाय स्कुलाव फैनाय एटेन्डेन्स जाफैनाया खम जायो। बेनि गेजेराव फैनो हायैनि थाखाय स्कुलफोरखौ बाद होनांगौ जायो। दा नुनो मोनदों सरकारा दिनै फरायसाफोरनि थाखाय जानाय होदों, ड्रेस होदों, थांलाय फैलायनि दा साइकेल होबाय, गोबां रोखोम आसनिजों सुबिदाखौ होगासिनो दं। दा दिनैबो बे क्लास 9नो जे साफ्रोम फरायसानो साइकेलखौ जि होदों बे साइकेलखौ होनाया जोंनि बे देशनि इयुन जोलैनि नागरिकफ्रा जे मोजां जाबोनांगौ बे सुबिदाखौ मोनबाय। दा ओंखायनो आं खावलायो आसाम सरकारा बे खामानिखौ लानाया जोबोद मोजां जादों। आरो सात्रफोरखौ आङो खावलायनो सानो जेनेबा जाहाथे बेफोरखौ गुबुन बेबहारफ्राव जाहाथे दा बाहायथों, बेखौ जाहाथे दा खालामथों, आं बेखौनो खालामो आरोखि। सनारुफा आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां। दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो MSCB जुवेलार्सआव सनारुफा आरो हिरानि समायना रमायना जोंख्लाबनाय जुवेलारिज। MSCB जुवेलार्सआव मोननो हागोन राजकोट जुवेलारि, कास्टिं जुवेलारि, कलकाता जुवेलारि, मेसिनजों बानायनाय जुवेलारि आरो आखाइजों बानायनाय जुवेलारि। लोगोसेनो हाबा हुखायाव गाननो थाखाय सना आरो हिरानि समायना जुवेलारिसफोरखौबो मोननो हागोन। MSCB जुवेलार्सआनो दं क'क्राझार सहरजों नांजाबनाय क'क्राझार रेल गेटनि साखाथि वार्ड नं 5 बिबेकानन्द फर्टआव। MSCB जुवेलार्सजों थोंजोङै जगाजग खालामनोबो हागोन 9954273079 जानबुं अनजिमायाव।